হল জোনা বিধানসভা সমষ্টিত আমাৰ জাতীয় কংগ্ৰেছ দলৰ দুটাকে ব্লক কমিটি আছে। এই ব্লক কমিটিটো এতিয়া বৰ্তমান য'ত আমি প্ৰগ্ৰাম কৰি আছোঁ সেইটো হ'ল চিমেণ্ট চিৰিটঙালী ব্লক কমিটিৰ অন্তৰ্গত এটা গাঁও পঞ্চায়ত। আৰু এইটো হ'ল চাওক, ভুৱন পেগুৱে ইতিমধ্যে গম পায় যে ৰাইজে ভুৱন পেগুৰ পক্ষত নাই। এইটোৰ কাৰণে এইবাৰ নিৰ্বাচনত ভুৱন পেগু জিকিবৰ কাৰণে তেখেতৰ এটাই সূত্ৰ, এইটো হ'ল সন্ত্ৰাস, গুণ্ডা বাহিনী লগাই মাৰপিট কৰিব লাগে। আৰু সেই ভয়ত যাতে 9 এপ্ৰিলত যাতে ভোট দিবলৈ নাহে, মানুহে ৰাইজে ভোট দিবলৈ সুবিধা নাপায়, ভয়ত যাতে ওলাই আহিব নোৱাৰে, এইটোৰ কাৰণে মাৰপিটটো বহুত চলাই আছে। তাৰপিছত ৰাইজ কিন্তু ওলাই আহিব, কাৰণ পৰিৱৰ্তন বিচাৰিছে, ভুৱন পেগুৰ গুণ্ডাগিৰি ইয়াত আঁতৰাব বিচাৰিছে। আৰু এইটোৰ কাৰণে মই ভাবোঁ যে গুণ্ডা বাহিনীৰ দ্বাৰা এইবাৰ জনাত কোনো বাধা দিব নোৱাৰে। সঁহাৰি দেখি মই নিজে অভিভূত হৈছোঁ, বহুত আনন্দ আৰু সুখী অনুভৱ কৰিছোঁ। এইবাৰ ৰাইজ মাৰ বান্ধি ওলাইছে। সেইটোৰ কাৰণে এইটো চাওঁ, তেনেহ'লে আজিলৈকে চাওঁ যে 50,000ৰ ওপৰত তাৰমানে ভোট পাই জিকিম বুলি মই ভাবি আছোঁ। আৰু 9 তাৰিখলৈকে আছে, যিহেতুকে বেছি ক'ব পৰা নাযায়। কিন্তু আজি যিটো চাইছোঁ, আজিৰ পৰা আৰম্ভণি কাৰ্যালয় আমি উদ্বোধন কৰি আছোঁ, মুকলি কৰি আছোঁ। ইয়াৰ পিছত কেম্পেইনত গ'লেতো আৰু ৰাইজ ওলাই আহিব।